চাওকচোন ইমান ধুনীয়াকৈ পিঁয়াজ জলকীয়া আৰু মছলা চছলাবোৰ কাটি মেলি ধুনীয়াকৈ থৈ দিছে আৰু এইফালে আলু চালু চব কাটি মেলি ৰেডি মানে এতিয়া অকল বনাব লাগে আৰু সি নিজে বনাব কি কি খুন্দিলা এইখিনি নহৰু আদা জলকীয়া ভালেই এইফালে একদম চব বস্তু কাটি মেলি থৈ দিছে এইফালে বিলাহী আলু তেজপাত আৰু এইফালে মছলা জলকীয়া পিঁয়াজ আৰু এইফালে ধুনীয়াকৈ নহৰু আদা পেষ্ট বনাই থৈ দিছে ধুনীয়াকৈ বয়ে কাৰণ মই নাই বনোৱা দেই এইখিনি আৰু এইফালে আমাৰ ৰিঅ পূৰা এই খাম খামকৈ এইডোখৰত গৈ ৰখি আছে ৰিঅ এইটো বেছি বুলি লাগে নি বুলি কওঁ চুলি দীঘল লাগে নি কাটিম চুলি দীঘলটোক লাগে নি বুলি কওঁ ক তই পলিথিনটো কেলৈ চাই লাগিছিলি হা এতিয়া কপি দেখাইছ যে আৰু খানিব কাটিম দুখ পাব কাটোনে চুলি দীঘল বুলি কওঁ পইচা কেনেকৈ কৰিছে কাটোনে নকৰিবা না এনেকৈ কৰিব নাপায় তোক একদম খাব লাগিব আকৌ তোক বহুত খাব লাগিব তোক আমাৰ ৰিঅ ভাল ন আমাৰ আৰু লতৰ গুটিয়েতো আমাৰ পপচিং গুটি বুলি কয় চুলি দীঘল বুলি কয় এইটো চোৱা ৰিঅ চেক দিয়া চেক দিয়া মনেকে দিছে মনেকে মনটো বেয়া গালি দিলে যে তাক আমাৰ ৰিঅ ভাল ন ৰাইজসকল এইটো নতুন মেক্সি লৈ আহিছে আজি মই বজাৰৰ পৰা তই পিন্ধি কেনেকুৱা লাগিছে কাইলৈ কৈ আছো আৰু এইফালে পূৰা মোবাইলত গেমত বিজি আৰু এইফালে আমাৰ ৰিঅ কি বুলি কৈছিলা তোমাৰ হাফ পেণ্টটো চোলাটো মোৰ মেক্সিটো ব্লু কালাৰ ইয়া এইফালে মোৰ হাফ পেণ্টটো আৰু এইফালে দাদা আৰু এইফালে বৌ ভাগৰ একে ৰং খালি ৰিঅ'হে মিলা নাই আৰু এইফালে পূৰা তেল চেল দি ল'লে বেচেৰীজনী আজি ইমান কষ্টকৈ জুইত চব্জি বনাব খাই কি মস্তি লাগিব আমাৰ ভণ্টি আজি চব্জি বনাব তাকে তোৰ জখাতে খাই লওঁ দে আহিব এতিয়া ৰবা শুনিব দৰ্জাখন লাগি থৈছিলে বোলে আমাৰ ৰিঅ অলপ শুই লৈছে কাৰণ তাৰ বহুত ভাগৰ লাগিছে কাৰণ দিনটো দৌৰি ফুৰি আছে ইপিনৰ পৰা ইপিনলৈ না ৰিঅ এইফালে মোক আজি সি অকল অহা যোৱাকৈ কৰাইছে এবাৰ দিলোঁ মিঠাতেল এবাৰ দিলোঁ তেজপাত আকৌ এতিয়া দিলোঁ এইটো ভাল নচুৱাইছ কিন্তু মোক এইটো চান্সত পাই তই নচুৱাইছ দে এইফালে চাওক এটা এটাকৈ কৈ আছে মোক সি বস্তু একেলগত সি খোজা নাই কিন্তু মোক সেইটো তাৰপৰা আৰু নেপেলাবি দেই শিকি লওঁ অকণমান ভাল লাগি এতিয়া লৈ যাব দিছে আকৌ বিলাহীটো আলুটোৱে কি কৰি আছে লৈ যা আলু নহয় মাংসটো আনিব লাগে এইফালে এতিয়া আনিব দিছে মাংস তই ভাতকৈ নিয়া আছে মোক টিংকৰি নানিলি এতিয়া নানিলোঁ আৰু এতিয়া আনিব দিছে মছলা কাৰণ মানে চব ভাগ ভাগকৈ গ'ল না গ'ল লাইন গ'ল তই চব্জি বনাইছনে তই মোবাইল টিপি আছ মোবাইলো টিপিছোঁ চব্জিও বনাইছোঁ ঘৰত মাইকী মানুহ নাই যে এইটো চবলৈ এপিচ খাওঁ কোনটো এপিছে কি হ'ব মাংস এপিচ খাওঁ বাকী হেৰি কৰে আলু মাংসটো খোৱা 500 আনিলে না ভাত খাবলৈ থ হ'ব ইফালে দাদাই পূৰা মাংস বাঢ়ি আছে মোবাইলত লাইট মাৰিলে কাৰণ সি লাইটৰ পৰা দেখিয়ে পোৱা নাই সি এইফালে মায়ে পূৰা ভাত বহাত বিজি আৰু এইফালে বৌয়ে কি ধুই আছে তেখেতে জানিব চিচাৰৰ গিলাচ ধুই আছে ধুই লোৱা আৰু ৰিঅ ভাত খা হ'ল নি আৰু এইফালে নিমখ আৰু এইফালে নেমু আৰু পিঁয়াজ মই ধুনীয়াকৈ কাটি দিছোঁ খাবৰ কাৰণে কাৰণ যিহেতু মাংস চব্জি খালে মানে নেমু অকণমান লাগে আৰু মানে নেমুটো খালে মানে ভাল গেছ নহয় সেইকাৰণে মই গিলখন খুলি দিছোঁ সি আৰু লেট্ৰিন যাবৰ কাৰণে ভাত খাব হৈ গ'ল চব ভাগে ভাগে বহি গ'ল আৰু এফালে দাদাই পূৰা মাংস চাংস ভাজি দি দিলে এতিয়া ধুনীয়াকৈ ভাতটো বহি চবে খাই লওঁ কাৰণ গৰম বহুত সেইকাৰণে আমি এতিয়া ডাইনিঙত ভাত নাখাই ইয়াত ভাত খাবলৈ আহিলোঁ এতিয়া এয়া চব ভাতটো ধুনীয়াকৈ খাই লওঁ